লৈ আহিছোঁ আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে হৈছে যে হেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। যে 10 দিনৰ বাবে জিম্মাত বিচাৰিছিল আৰক্ষীয়ে। যে দোষী সাব্যস্ত হ'লে 3 বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে হেৰমান আলী। যে শহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ বিধায়ক হেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। যে আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে হেৰমান আলীক। যে আৰক্ষীয়ে হেৰমান আলী আহমেদক 10 দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে কেৱল 2 দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। যে আৰক্ষীৰ জিম্মাৰ সময়ত থকাৰ সময়ত উচ্চ ৰক্তচাপ ব্লাড ছুগাৰ থকা বাবে বিধায়কজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। যে দোষী সাব্যস্ত হ'লে 3 বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে হেৰমান আলী। আৰু দ্বিতীয়তে হৈছে যে হেৰমান আলী আহমেদক দলৰ পৰা নিলম্বনৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ। যে আজি নিশা প্ৰদেশ কংগ্ৰেছে ল'ব সিদ্ধান্ত। যে দেওবাৰে এখন জৰুৰী বৈঠকত ভাগ লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই। যে নিৰ্বাচন আহিলেই বিতৰ্কিত কথা বতৰাৰে কংগ্ৰেছ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰা বিতৰ্কিত বিধায়ক হেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ দিলে কংগ্ৰেছ বিধায়িনী দলে। যে আজি নিশা সভাপতি ভূপেন বৰাৰ লগতে 3গৰাকী কাৰ্যকৰী সভাপতিয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখ্য যে হেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠক আয়োজন কৰিছিল আৰু হেৰমানৰ সন্দৰ্ভত বিধায়িনী দলে লয় এই সিদ্ধান্ত। যে বৈঠকত উপস্থিত আছিল APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন সহ কংগ্ৰেছৰ বিধায়কসকলে। যে বিধায়িনী দলৰ বৈঠকৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মতে আজি আমাৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰোঁ। এই বৈঠকত বিৰূপ মন্তব্য কৰা বিধায়ক হেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আমি বিধায়িনী দলে প্ৰস্তাৱ দিছোঁ। এই হিচাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল'ব। যে বৈঠকৰ অন্তত ভূপেন বৰাই কয় যে APCCৰ প্ৰস্তাৱ আমি পাইছোঁ। আজি আমি নিশা 3জন APCCৰ কাৰ্যকৰী সভাপতি আৰু 2জন সাধাৰণ সম্পাদকৰ সৈতে আলোচনাত মিলিত হ'ম। এই আলোচনাতে সিদ্ধান্ত ল'ম যে হেৰমান আলী সন্দৰ্ভত দলীয় সংবিধান মতে ব্যৱস্থা ল'ম। হেৰমান আলী আহমেদক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল। আজি উত্তৰ দিয়াৰ শেষ দিন, উত্তৰ নাপালে আমি ব্যৱস্থা ল'ম।